চৰকাৰী শিক্ষানুষ্ঠানবিলাকৰ ছাত্ৰ ছাত্ৰীসকলে টিউচন আদি কৰিব নোৱাৰাৰ বাবে মেডিকেল ইঞ্জিনিয়াৰিং চিটৰ পৰা বঞ্চিত হোৱা দেখা যায়। সেইবাবে আমি আমাৰ গভৰ্ণমেণ্ট স্কুলত যিসকলে ক্লাছ 7ৰ পৰা দ্বাদশমান শ্ৰেণীলৈকে পঢ়িব তেওঁলোকৰ বাবে আমি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত 5% চিট আমি ৰিজাৰ্ভেশ্যন কৰাৰ সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ এজন যদি কামৰূপ একাডেমী, কটন কলেজিয়েট, TC স্কুলত যদি 7ৰ পৰা 10লৈকে পঢ়ে আৰু তেওঁ যদি সেৱাত পঢ়ে, এই আমি CBSE বোৰ্ডত পঢ়িলে নহ'ব, যদি সেৱাত পঢ়ে আৰু পৰৱৰ্তী সময়ত যদি হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলত পঢ়ে, তেতিয়াহ'লে তেওঁলোকক আমি 5% মেডিকেল আৰু ইঞ্জিনিয়াৰিং চিটত আমি সংৰক্ষণৰ সুবিধা দিম। মই ভাবোঁ যে এই সিদ্ধান্তই অসমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীক